বাই বাই। ডিজিপি ছাৰ আহিলে আজি ইয়ালৈকে যেতিয়া গৈ আছোঁ বোলে বিভাগত চাহ খাই আছোঁ। বোকাখাট আৰু পেৰাৰ কাৰণে বিখ্যাত। দেৰগাঁৱৰ পৰা আহি থাকোঁতে মন গ'ল ইয়াতে পেৰা খাবলৈ, গতিকে আগত অহা নাই এইখনলৈ, কিন্তু আজি আহি ভাল লাগিছে। পেৰা খালোঁ, খালি অকণ সোনকালে আহিব লাগিছিল, তেতিয়া গৰম পালোঁ হয়, কিন্তু ভাল লাগিলে। পুৰি নাই, পুৰি নাখাওঁ এতিয়া আবেলি হ'ল, ৰাতিপুৱা হোৱা হয় খালোঁ হয়। নহয়, আমাৰ অসম পুলিচ ডিজিপি ছাৰে মহোদয়ে নিৰ্দেশ মৰ্মে ইয়ালৈ আহিলোঁ যে নতুন যিসকল ল'ৰা ছোৱালীয়ে পুলিচত চাকৰি কৰিছে, তো গতিকে তেওঁলোকক এনকাৰেজ কৰিবৰ কাৰণে পঠাইছিল ইয়ালৈ। আৰু লগতে এটা এথলেটিক্স টিম গঠন কৰাৰ কথা ক'লে। আমাৰ বহুত টেলেণ্ট আছেই, ইণ্টাৰনেশ্যনেল খেলা ল'ৰা ছোৱালীও এইবাৰ পুলিচত চাকৰি পাইছে, গতিকে তেওঁলোকক লৈ যাতে এটা টিম গঠন কৰিব পাৰে। মোক এবাৰ চাবলৈ দিলে আৰু চালোঁ, ছাৰেও খুব ভাল পাইছে। অসমৰ ৰাইজেও খুব ভাল এটা ভাল এথলেটিক্স দল এটা অসম পুলিচৰ পৰা আশা কৰে, গতিকে সেইটো হ'ব গৈ আছে, ভাল হ'ব আগন্তুক দিনত। নতুন প্ৰজন্মৰ ড্ৰাগছৰ প্ৰতি আসক্ত হৈছে, সেই নতুন প্ৰজন্মৰ কি আহ্বান কৰিব আছে? অলপ দৌৰি পেলাই নিজক অলপ ফিটনেছ কৰিলে ভাল হয়। অলপ ৰাতিপুৱা যদি অনুশীলন কৰে সদায় সদায়, তেতিয়া এটা সেইটো নিচাটো অলপ বেলেগ, তেতিয়া শৰীৰটো ভালে থাকিব। এইবিলাক ড্ৰাগছ চাগছ এইবিলাক অসমত ক'ৰ পৰা আহিলে নাজানো, কিন্তু আশা কৰোঁ নৱপ্ৰজন্মই যাতে এইখিনি বুজি পায়, তেওঁলোকে মানে নিজৰ অনুশীলনৰ প্ৰতি যাতে তেওঁলোকে ভাল এটা পজিটিভ চাইন হয়। আৰু বৰ্তমান সময়ত আগতে আছিলে, বহুত আছিলে, বৰ্তমান সময়খিনি কমিছে বুলিও নকওঁ, কিন্তু প্ৰায় কমিছে। আশা কৰোঁ নিচামুক্ত হ'ব আমাৰ অসম। পৰিকল্পনা বুলিব তেনেকৈ খেলটো আহিয়ে থাকে, ইটোৰ পিছত সিটো খেল, গতিকে মই আগন্তুক আহিবলগীয়া নেশ্যনেল গেমছৰ কাৰণে প্ৰিপেৰেশ্যন চলাম। আৰু তাৰপিছত আৰু গেম আছে, যিহেতু কমনৱেলথৰ পিছত আমাৰ এটা ৰেষ্ট পিৰিয়ড থাকে। এইবাৰ ৰেষ্ট পিৰিয়ডটো অকণমান ভাল হৈছে যে অসমত আহিব পাৰিছোঁ, অসমৰ চবৰে লগতে থাকিব পাৰিছোঁ, গতিকে নেক্সট এইমটো এই হ'ব, মানে নেশ্যনেল গেমছত যাতে গৈ যাব পাৰোঁ, তাত যাতে এটা একচুৱেলি আমাৰ কাৰণে নহয় সেই গেমটো, তথাপিও তাতে যাতে মানুহক এনকাৰেজ কৰিব পাৰোঁ গেমৰ কাৰণে, সেই যিহেতুকে এবাৰ খেলিবলৈ যাম তাতে। এইবাৰ অসমত মানে মহিলাৰ যিসকল পদবী আছে প্ৰায়খিনি মহিলা, আগতেও হিমা দাস বা আমাৰ ডাক্তৰ লাভলীনা আছে, মহিলাসকলৰ বেছি আমি উৎসাহ বেছি ভাল পাম বুলি। ওমেন ফাৰ্ষ্ট, তাৰপিছত বেলেগ কিবা হয়, বাট ভাল এটা মানে অসমত বুলি নহয় গোটেই ভাৰততে য'তে গৈ আছে ত'তেই মানে ওমেন নাম্বাৰ 1তে আছে, খেলৰ ক্ষেত্ৰতে হওক বা যিকোনো ক্ষেত্ৰতে হওক। খালি আশা কৰিম যাতে এই ট্ৰেণ্ডটো চলি থাকে, অকল খেলতে নহয়, যাতে অসমত ভাল ভাল ল'ৰা ছোৱালীও যাতে IPS হয়, IS হয়, তেনেকৈ আশা কৰিম আৰু।